Miley. 1, 2, 3, action! আৰু ইমান ধুনীয়া পৰিৱেশৰ অৱশ্যে বৰষুণে দিগদাৰী কৰিছে ইমান ধুনীয়া গানটো নীলৰ 2019ত যিটো পখিলা গীতটো এতিয়া ভিডিঅ'টো তেওঁ উপহাৰ দিব ৰাইজক গতিকে তাৰ শ্বুটিং চলি আছে আৰু খুব ডাঙৰ এটা কাৰবাৰ শ্বুটিং হৈ আছে আমাৰ ইয়াতে 30জনমান ডান্সাৰ আছে দুটাকে কেমেৰা আমি ব্যৱহাৰ কৰিছোঁ সুন্দৰ লোকেশ্যন সুন্দৰ কষ্টিউম গতিকে মই ভাবোঁ এটা ধুনীয়া কনচেপ্ট এটা এই গানটো বনোৱা হৈছে আশা কৰিছোঁ সকলোৱে ভাল পাব আৰু নীলক এনেই সকলোৱে ভাল পায় গানবোৰ ভাল পায় এই ভিডিঅ'টো অকণমান এক্সেপশ্যনেল হ'ব বুলি আমাৰ আশা আৰু ৰাইজে ভাল পাব বুলি এই বিহুৰ বতৰত এটা ধুনীয়া ভিডিঅ' আৰু ধুনীয়া গান এটা উপহাৰ পাব পৰিচালনা কৰিছে আমাৰ সকলোৱে পৰিচিত অসীম গগৈ আৰু অসীমৰ খুব সুন্দৰ আচলতে কনচেপ্টবোৰ অকল গান এটা নচুৱাই থৈ নিদিয়ে তেওঁ এটা কনচেপ্ট বনাই লয় সেই কনচেপ্টৰ ওপৰত তেওঁ কাম কৰে গতিকে কামটো কৰি ভাল লাগে তেতিয়া ড্ৰামাত খেলে নাচত খেলে কাপোৰত খেলে মানে প্ৰতিটো বস্তুতে তেওঁ এক্সপেৰিমেণ্ট কৰে সেইকাৰণে ভাল লাগে গতিকে নিশ্চয় ভাল হ'ব ধুনীয়া গান এটা হ'ব ভিডিঅ' শ্বুটটো আমি কৰিছোঁ আনকালে আমি কেতিয়াবা গুৱাহাটীত অথবা তাৰ বাহিৰত প্ৰথমবাৰৰ কাৰণে উজনি অসমৰ গোলাঘাটৰ আপোনালোকৰ ইমান ধুনীয়া মনোৰম ঠাইত আহিছোঁ আৰু তাৰ ইতিমধ্যে চলি আছে আশা কৰিছোঁ ৰাইজে ভাল পাব আৰু নতুন পৰিকল্পনা নতুন মোৰ কংচেং বুলি এটি গীত অতি সোনকালে আপোনালোকে পাব লগতে আমি কেইবাটাও গীত কৰি আছোঁ মোৰ আকাশ নামৰ এলবামটো বিহুৰ পিছত আমি মুকলি কৰি দিম তাৰ লগে লগে এখন চিনেমাৰ কাম আমি হাতত লৈছোঁ এতিয়া সেইবিলাক শিল্পী চিনেমাখনৰ শিল্পী এতিয়ালৈকে ধাৰ্য কৰা নাই যদিও কাহিনী আৰু চৰিত্ৰবিলাকৰ ক্ষেত্ৰত আমি আগবাঢ়ি আছোঁ বৰ্তমান চিত্ৰনাট্যৰ ওপৰত গুৰুত্ব দিয়া হৈছে তাৰপিছত আছে কৰে চৰিত্ৰৰ লগতে সামঞ্জস্য যিবিলাক শিল্পী আছে তেওঁলোকক নিশ্চয় যিহেতু ইলেকশ্যন সমাগত ইলেকশ্যনৰ আপোনালোকৰ কিবা অসুবিধা সৃষ্টি হ'ব নেকি যিহেতু বহাগ আহি আছে নহয় এইটো অসুবিধা নহয় আচলতে ইলেকশ্যন বা নিৰ্বাচনটো আমাৰ ৰাইজৰ হাতত থকা আটাইতকৈ ডাঙৰ অধিকাৰহে আৰু গতিকে এই অধিকাৰ সাব্যস্ত কৰি ৰাইজে নিৰ্ধাৰণ কৰিব যে তেওঁলোকৰ যিটো অঞ্চল তেওঁলোকৰ জিলাখন তেওঁলোকৰ সমষ্টি সেইবিলাকৰ উন্নতি সাধন কেনেকৈ কৰিব পাৰি গতিকে এইটো এটা ভাল দিশ আমাৰ কাৰণে এটা অপৰচুনিটি মই ভাবোঁ গতিকে ইলেকশ্যনটো ভালহে কৰিব বেয়া থেংক ইউ